এয়া যোৰহাটৰ ইলি ছবিগৃহ। কালি যোৰহাটত ৰুদ্ৰ নামৰ চিনেমাখনৰ এটা ট্ৰেইলাৰ আছিলে আৰু তাত আমি উপস্থিত হৈছিলোঁ। যথেষ্ট মানুহৰ সমাগম হৈছিল চিনেমাখনৰ কেৱল ট্ৰেইলাৰতেই। এইটো আমাৰ অফিচিয়েল টি চাৰ্ট আৰু এতিয়া ৰুদ্ৰ কেতিয়া ৰিলিজ হ'ব আচলতে টি চাৰ্টটোৱে ক'ব, ঘূৰাই দিলে হ'ল টি চাৰ্টটো। 6 জুন ৰুদ্ৰৰ ৰিলিজ ডেট, গতিকে 6 জুনৰ পৰা আপোনালোকে চিনেমাখন এদিন মা দেউতাৰ লগত, এদিন প্ৰেয়সীৰ লগত, এদিন লগৰ ল'ৰা ছোৱালীৰ লগত এনে। আজি আহিছিলোঁ আমি ৰুদ্ৰ চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হ'ব বাবে, আৰু আমি পাইছিলোঁ ইনভিটেশ্যন মোৰ নৃত্যগুৰু উপাসনা মহন্ত মেমৰ পৰা, আৰু গৈ ইমান ভাল লাগিল। তাতে আজি সন্মুখৰ পৰা আদিল হুছেইন, নীল আকাশ, ৰবি শৰ্মা, তাৰপিছত ভাস্বতী ভাৰতী, ইমান ভাল ভাল মানুহক আমি ওচৰৰ পৰা দেখিবলৈ পাইছোঁ। সদায় টেলিভিশ্যনত দেখিব পাওঁ, কিন্তু ইমান ওচৰৰ পৰা মানে বহুত নিজকে ভাল লাগিছে আজি যে আমি এইটো মুভমেণ্ট এনজয় কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিলে। আৰু এইটো ৰিলিজ হ'ব গৈ আছে 6 জুনত। চ' আপোনালোকে আহিব, চাব। ট্ৰেইলাৰটো দেখি ইমান ভাল লাগিছে, গোটেইখন চাবলৈ যে মোৰ একদম মই এক্সাইটেড হৈ আছোঁ। মইতো চামেই চাম, আৰু তাৰে টাইটেল ছংটো ইমান ধুনীয়া মানে, তাৰপিছত আপোনালোকে উপভোগ কৰিব পাৰিব। ইমান মানে আপোনালোকে বহুত এনজয় কৰিব একচুৱেলি চিনেমাখন চাই। আৰু একশ্যন আছে, তাৰপিছত আমাৰ যিটো সত্ৰীয়া সংস্কৃতি গোটেইখিনি দাঙি ধৰা আছে। আৰু যিগৰাকী এক্ট্ৰেছ তেওঁতো আপোনালোকে জানেই, তেওঁ নৃত্যশিল্পী এগৰাকী, সত্ৰীয়া নৃত্যশিল্পী। আৰু টি চাৰ্ট ইনগ্ৰেট কৰিলে মানে বহুত এনজয় কৰিলোঁ আমি সকলোৱে। আৰু বহুত যোৰহাটৰ বহুত ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰকো মাতিছিলে, লগ পালোঁ। আৰু সদায় দেখি থকা আমি মোবাইলত ইণ্টাৰনেটত দেখি থকা কণ্টেণ্ট ক্ৰিয়েটৰবোৰকো লগ পালোঁ। মানে ইট ৱাজ ভেৰি ফান। মানে আপোনালোকে চাব 6 জুনত।